নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অসমীয়া ইউটিউব চেনেল ফ্ৰেণ্ডছ আপোনালোকে জানেনে হিন্দু সম্প্ৰদায়ৰ তিৰোতাসকলে মূৰত সেন্দুৰ লয় কিয় আৰু পুৰুষসকলে কপালত তিলক লয় কিয় হয়তো বহুতো হিন্দু সম্প্ৰদায়ৰ মানুহেও গম নাপায় তো ফ্ৰেণ্ডছ আজি এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকে গম পাব হিন্দু সম্প্ৰদায়ৰ তিৰোতাসকলে কিয় মূৰত সেন্দুৰ লয় আৰু পুৰুষসকলে কিয় ফোট লয় সেন্দুৰ কিয় ব্যৱহাৰ কৰিব লাগে বা নালাগে সেন্দুৰ কি কিয় কোনে ব্যৱহাৰ কৰে সেই বিষয়টো হয়তো নতুনকৈ ক'ব লগা নাই পিছে ইয়াৰ পিছত বৈজ্ঞানিক কাৰণ মতে সেন্দুৰত পাৰা অধিক থাকে পুৰুষতকৈ নাৰীৰ ব্ৰহ্মাণ্ড অধিক সংবেদনশীল আৰু কোমল হয় সেন্দুৰ কপালৰ মাজভাগৰ অংশত লগোৱাৰ ফলত মূৰৰ বিষ অনিদ্ৰা আৰু মস্তিষ্কৰ আন ৰোগসমূহ নিয়ন্ত্ৰণ কৰিব পাৰি ই ৰক্তচাপ নিয়ন্ত্ৰণতো সহায় কৰে মানুহৰ মূৰত সূৰ্য গ্ৰন্থি নামৰ এক গ্ৰন্থি থাকে যিয়ে মানুহৰ খং উঠা বা শান্ত থকাটো নিৰ্ণয় কৰে আনহাতে খং নিয়ন্ত্ৰণতো সহায় কৰে থকা পৌৰাণিক কথা কিছুমান আছে যদিও বৰ্তমান সময়ত পুৰণি চিন্তাধাৰা বুলি ধৰা হয় ইয়াৰ পিছত কিন্তু আছে কিছু গভীৰ উদ্দেশ্যহে সূৰ্য গ্ৰন্থি গৰম হ'লে খং উঠে আৰু ঠাণ্ডা থাকিলে মানুহ শান্ত হৈ থাকে এই সেন্দুৰত থকা পাৰাই মহিলাৰ খং বহুখিনি কমাই ৰাখে পিছে সেন্দুৰ ব্যৱহাৰৰ ক্ষেত্ৰত এক প্ৰচলিত কথা আছে যে হিন্দু বিবাহিত নাৰীয়ে পূৰ্বতে সেন্দুৰ লোৱাত বাধ্যকতা নাছিল নাৰীতকৈ পুৰুষেহে তিলক বেছিকৈ ব্যৱহাৰ কৰিছিল কপালৰ সমাজত থকা বিন্দুটোত হেঁচা পৰিলে মগজু সক্ৰিয় হৈ বাবে ফোট ব্যৱহাৰ কৰা হয় সেন্দুৰতকৈ চন্দনৰ ব্যৱহাৰ বেছি হৈছিল কিন্তু পাছলৈ মংগলে আক্ৰমণ কৰি জাকে জাকে হিন্দু বোৱাৰীৰ সতীত্ব নষ্ট কৰা দেখি মহিলাবোৰে কপালত গাহৰিৰ তেজেৰে ফোট লোৱাটো বহুলভাৱে আৰম্ভ কৰে পিছে সদায় তেজৰ যোগাৰ কৰা সম্ভৱ নহৈছিল সেয়েহে টিকটিকিয়া উজ্জ্বল তেজৰ ধৰে ৰঙা আয়ুৰ্বেদিক ঔষধ সেন্দুৰৰ লগত তেল মিলাই লগাই মগলক বুৰ্বক বনাবলৈ ব্যৱহাৰ কৰিছিল আধুনিক যুগৰ বৰ্তমান নাৰীয়ে এই প্ৰথাক কুসংস্কাৰ অথবা পুৰুষ প্ৰধানৰ সমাজত নাৰীক দমন কৰি ৰখাৰ প্ৰচেষ্টা বুলি কয় পিছে ইয়াৰ পিছত নিহিত হৈ আছে কিছু মান্যতাহে সেন্দুৰ লোৱা নলোৱাটো এগৰাকী মহিলাৰ নিজা ব্যক্তিগত কথা ইয়াৰ ওপৰত কোনো প্ৰকাৰ জোৰ দিব নোৱাৰে।